ছাৰ বেগেই না হাই হাই এ চাইকেল ছাৰ হ'ল আগত এটা লোকেশ্যন আছে চাই আহোঁ বোলক চমৎকাৰ লোকেশ্যন ছাৰ বল বোলক হ'ব বল Ô Keteng, Keteng, ô Keteng, Keteng, ô Keteng. চমৎকাৰ হোৱাতে লোকেশ্যন ছাৰ চাওকহি আপুনি ছাৰ কোনটো লোকেশ্যন চাওক Ô, এইটো ছাৰ hả? Denny. কোনটো ছাৰ Ô, Boria. চমৎকাৰ ছাৰ Wow. বলো Ô Keteng, ô Keteng ô. অ' ছাৰ Ô, নোৱাৰিছো আৰু হে বুজিছ বৰ ভাগৰ লাগিছে অ' ছাৰ ৰ'বচোন কি হ'ল সৌখন দেখিছেনে নাই কি এই বাবাৰ টেম্পৰী থান এখন আছে ক'ত সৌখ তাতে আমি অকণমান বহি ভাগৰটো মাৰি লওঁ নে কি কয় চমৎকাৰ ছাৰ যাবনে ব'ল আহক বনা অঁ আছে ৰ'ব অ' ছাৰ চমৎকাৰ ছাৰ কি হ'ল এই ছাৰ আপোনাৰ এইবাৰ যিখন ধৰ্মমূলক চিনেমা এইখন হিট হ'বই ক'লো এই যে সাগৰ আৰু চোপ্ৰাই যে এই যে ধৰ্মমূলক চিৰিয়েল বনাই কম হৰকম্পকেন কৰিলেনে আগৰ চাৰিখন আপোনাৰ ছাৰ ছুপাৰ ফ্লপ কিন্তু ছাৰ এইবাৰ যিখন আপুনি কৰিব হিট হ'বই 100% হিট হ'ব ছাৰ এৰাও চাৰিখনকৈ চিনেমা বনালোঁ চাৰিখনেই ফ্লপ হ'ল কিন্তু মই চেষ্টা এৰি দিয়া নাই হয় পিছে ব্ৰইলাৰ মাংসৰ ব্যৱসায়টোৱে মোক উদ্ধাৰ কৰিছে মই চেষ্টা এৰি দিয়া নাই নেৰিব এই বোপাইধন কাশ্যপ চিনেমা ডিৰেক্টৰৰ পৰা প্ৰডিউচাৰৰ পৰা মাংস দোকানী হ'ল তথাপিও চেষ্টা এৰি দিয়া নাই নিদিব এইবাৰ চাবি এইখন ধৰ্মমূলক চিনেমা হৰ মহাদেৱে মোক উদ্ধাৰ কৰিবই এইখন ছুপাৰ হিট হ'বই ছাৰ চমৎকাৰ ছাৰ হে মই এটা কথা ছাৰ মন কৰিছোঁ ধনাত্মকেই হওক ঋণাত্মকেই হওক যিয়েই নহওক কিয় চিনেমা বনাই থাকক আমাৰ ক'বলগীয়া নাই কিন্তু ছাৰ এইবাৰ ছাৰ আপোনাৰ হৰ মহাদেৱ আপোনাৰ 100% হিট হ'বই ছাৰ চমৎকাৰ তুমি কি হ'ল মোৰ কামটো কি হ'ল হ'ব তুমি চিন্তা নকৰিবাচোন হ'ব মানে আগৰবাৰ কেইখন দেখোন হ'বকে পাৰেই কৰি দিলে এইবাৰখনত পিছে হ'ব নে নহয় হ'ব এই আজিকালি ছোৱালীবিলাকৰ ধৈৰ্য বোলা বস্তুটো একেবাৰে নাইকিয়া হৈ গ'ল দেই ভেজাল খাই চমৎকাৰ ছাৰ 100% কাৰে ধৈৰ্যৰ এটা সীমা থাকে আপোনাৰ আশাত থাকোঁতে মই অন্য চিনেমাটো এগ্ৰিমেণ্ট কৰিব পৰা নাই অলপ ধৈৰ্য ধৰা মাইনা ধৈৰ্যৰ ফল মিঠা হয় ইয়াৰ পিছৰখনত তুমি নায়িকা পিছৰখনত ফাং ফুং নচলিব দিয়ক মোৰ 10,000 টকাটো ঘূৰাই দিয়ক আপোনালোকক চিনেমাৰ নামত পইচা দিয়াতকৈ মই মোৰ বিয়াৰ নামত ফিক্স ডিপজিট কৰি থ'ম কি পইচা ঘূৰাই দিব লাগে হয় আপোনাৰ কোনো চিনেমাত নায়িকা হোৱাৰ ইচ্ছা মোৰ নাই নায়িকাৰ চান্স দিম বুলি কোৱাৰ কাৰণে ছমাহ আগতে ঘৰৰ খাহী ছাগলীটো বিক্ৰী কৰি আপোনাক 10,000 টকা দিছিলোঁ দিয়ক পইচা ঘূৰাই দিয়ক বাহ ইমান খং হ'লে কেনেকৈ হ'ব শিল্পী মানুহ ইমান খং কৰিব নাপায় নহয় হ'ব বাৰু ইয়াৰ পিছৰ মোৰ যিখন চিনেমা তাত মই তোমাক মা কালীৰ চৰিত্ৰটো দিম বুলি ভাবিয়ে থৈছোঁ মা কালী ফাল্টু নেকি বে মই যা তা চৰিত্ৰত অভিনয় কৰি মোৰ
গ্লেমাৰ নষ্ট কৰিব নোৱাৰো দিয়ক 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 10,000 টকা ঘূৰাই দিয়ক দিয়ক ক'ৰ পৰা ঘূৰাম হে তোমাক মই নেক্সট চিনেমাখনত ৰোল দিম বুলি কৈছো নহয় ফাল্টু কথা বাদ দিয়ক পইচা ঘূৰাই বুলি কৈছো নহয় নহ'লে কি কৰিবা এইটো এলেকাৰ অসুৰৰ ভাওৰীয়া প্ৰখ্যাত ভাওৰীয়াজনী হৈছে মোৰ দাদা ভাওনাটো অসুৰ ৰিয়েল লাইফতো অসুৰ দুখাখনৰ বুকু ফলা দি ফালিবা অলপ বাপেকে বা অসুৰ ককায়ৰ কথা কৈ মোক দম দিছ বাটে ঘাটে মানুহ আছে এনেকৈ ছোৱালী মানুহে দম দিয়ে নে যেন শ্বুটিংহে হৈছে ফাল্টু লেচা বন্ধ কৰক দিয়ক পইচা ঘূৰাই দিয়ক তুমি মিছাতে ইমান টেনশ্যন লৈছা ঠিক আছে এইবাৰখনত যদি তোমাৰ ৰোলটো পচন্দ হোৱা নাই পিছৰখন মানে আই মিন ৰোমান্টিক চিনেমাখনৰ তুমি হিৰ'ইন দেই ঘেণ্টাও নকৰো তোৰ চিনেমা দে পইচা ঘূৰাই দে বুলি কৈছো নহয় ঘেণ্টাৰ ডাইৰেক্টৰ ওলাইছে নকৰিলে নাই মই আৰু কিমান বুজাই থাকিম মই হ'লে পইচা ঘূৰাই দিব নোৱাৰো দেই চালাক কুকুৰ হেৰিয়াৰ ডাইৰেক্টৰ ওলাবলৈ আহিছ অসমীয়া অপাৰেশ্যনত গোটেইকেইটা মুখস্থ মাতি বাপেকে মই চালা চমৎকাৰ কালি মা আমাৰ নকৰিলো হেই ৰ এয়া মাত্ৰ তোৰ ৰিহাৰ্চেল 7 দিন সময় দিছো 7 দিনৰ ভিতৰত যদি মোৰ 10,000 টকা ঘূৰাই নাপাওঁ তই গম পাই যাবি পইচা খোৱা মজা কেনেকুৱা চব স্যার সমাচার হে তেৰি স্যার চমৎকাৰ স্যার ছোৱালীজনী আপোনাক ঘেণ্টা ডাইৰেক্টৰ বুলি কৈ থৈ গ'ল তই মিছাতেই টেনশ্যন লৈছ তই ইমান দিন মোৰ লগত থাকিলি মোক চিনিকেই নাপালি হা তুমি স্যাৰ পইচাখিনি পইচা তাইকতো মই পইচা নিদোৱেই তাইক এক্টিং কৰিবলৈকো নিদো আফটাৰ অল মোৰ নাম বোপাইধন কাশ্যপ স্যাৰ চমৎকাৰ কি হ'ল তই কিয় আহিলি কিয় আহিছ কি হ'ল তোৰ তই দেখোন কান্দিছ তই কান্দি আছ নকওঁ কেলি কোনোবাই তোক বেয়াকৈ কৈছে নেকি কেটেং স্যাৰ কেটেং স্যাৰ তই এইখিনিতে বচোন শিৱলিংগ এটা বহা দিব স্যাৰ শিৱলিংগ কেনেকৈ বহে স্যাৰ খম খমকৈ বহি থাক হ'ব স্যাৰ জোতাযোৰ খুলি লওঁ পোকে খোৱা গৰুৰ নিচিনাকে কিয় লৰি আছ খপনি পোৱা নাই স্যাৰ কি খপনি পোৱা নাই ভালকে ব নলৰিবি হ'লে হ'ব স্যাৰ কোনে কৰে মোৰ ভগনীক অত তিৰস্কাৰ কোন নাম সিটো কোন স্থানে ঘৰ ৰহ তুহাক আজি হাম চাৰক নাহি মোহৰ হাতত আজি নিষ্ঠাৰ নাহি তই নেকি হেৰ চিনেমা বনোৱা মিস্ত্ৰী অবলা নাৰীক তই দিছ বহু শাস্তি এটি সামান্য চিনেমা বনোৱা মিস্ত্ৰী তই সমূহ সমৰে বুজ পৰিচয় দে যুদ্ধ সাৱধান পাই গ'ল
কেটেং অ' কেটেং কেটেং অ' ছাৰ চমৎকাৰ ছাৰ পাই গ'লো ছাৰ কি পালে ছাৰ বীৰভদ্ৰ পাৰফেক্ট হ'ব ন চমৎকাৰ তোহাৰ বহুৱালি বন্ধ কৰ মোৰ ভণ্টিৰ পৰা লোৱা 10,000 টকা এদিকখনে ঘূৰাই দেহ হেৰা হৰা ভয় নোখোৱাবাচোন ভয় নোখোৱাবা হাৰ্টৰ পেচেণ্ট মই তোমাৰ ভণ্টিক এটা পাৰ্ট দিছো নহয় কালি গোসানীৰ পাৰ্ট তাহে নকৰে কালি গোসানী নমো নমো কালি মাতা কি কৰিছা বিপদ মোক কি হ'ল ইমান ধুনীয়া ভাৱ তাই লোৱা নাই মই বাৰু তাইক বুজাম সেই আকৰিজনীয়ে ইমান ধুনীয়া ভাওখন লোৱা নাই পাৰ্বতী পাৰ্বতী আপোনালোকে চিন্তা নকৰিব মই তাইক বুজাম ঐ পাৰ্বতী ঐ শুনছোন কেটেং মোৰ 10,000 টকা বাচি গ'ল চমৎকাৰ ছাৰ এইটো পিন্ধ অথনি চাই অহা লোকেশ্যনটোলৈ যাওঁ বোলো হয় নেকি বল বোলো চাইকেলখন খালি চাইছো মই আছো আহিছো দেই ককাইদেউ মই গৈছো আহক ককাইদেউ মই ৰখি আছো ককাইদেউ ককাইদেউ বেগ দিয়া লগাইছো এতিয়া নালাগে আগলৈ বল আগলৈ গৈছো ককাইদেউ আহক আপুনি ককাইদেউ আহিছেনে ককাইদেউ মই আহিছো ৰখিব ককাইদেউ আহক হাত ধৰকচোন নিচা ফাটিয়ে গ'ল খাই লওঁ এটা বেগ খাম খালি নিচা ফাটিছে ভালেই হৈছে বুজিছ ঐ নহ'লে সিজনীয়ে কেনেবাকে গম পালে একো নহয় দিয়কচোন অকণমান এতিয়া নহয় তোৰ ঘৰতো গণ্ডগোল কৰিব পৰিবি আগলৈ লাহে লাহে এইপিনে আকৌ ওপৰলৈ উঠিব লাগিব তোৰ অৱস্থাটো মই ভাল দেখা নাই বেলি মূৰৰ ওপৰত এইডাল মই থৈ লওঁ চাবি নপৰিবি এইফালে কেনে ঘূৰাইছো এইফালে ঘৰ এইফালে বল হয় মই এইডাল লৈ গৈছো বল লাহে গৈ থাক নপৰিবি চাইকেলখনে দুখ পাব আজি ঘৈণীৰ পৰা বচাহে কথা চিনেমাখনৰ নামটো কি আছিলে হৰ হৰ মহাদেৱ হৰ মহাদেৱ হৰ হৰ মহাদেৱ হৰ হৰ মহাদেৱ হৰ মহাদেৱ
হৰ হৰ মহাদেৱ চাইকেলখন ধৰ কেনি গলি নিচা পতাই নাই তোৰ ভালকে চাইকেলখন এইকেইটা দেখিছ গোটেই বাবা খাই ফিটিং হা এই খুলচোন খুলচোন অলপ ধেমালি কৰোৱা হা ত্ৰিকুলডাল হৰ হৰ মহাদেৱ হৰ হৰ মহাদেৱ অ কৃষ্ণ অ পৃথিৱীত শিৱৰ আবিৰ্ভাৱ চাইকেলত অ লগত নাৰদ মুনিও আছে অ চা চমৎকাৰ চা হৰ হৰ মহাদেৱ হৰ হৰ মহাদেৱ অ চা চমৎকাৰ চকু মেল পৃথিৱীত মহাদেৱৰ আবিৰ্ভাৱ ছাৰ অ ছাৰ চকু মেলক ছাৰ হৰ হৰ মহাদেৱ মোৰ সন্মুখত ছাৰ অ ছাৰ মই কি দেখিছো ক'ত পৃথিৱীত মহাদেৱ আৰু নাৰদৰ আবিৰ্ভাৱ এই কেতেক কেতেক আমাৰ চিনেমাখনৰ নাম কি আমাৰ চিনেমাখনৰ নাম হৰ হৰ মহাদেৱ এই এখুত মহাদেৱ আৰু নাৰদ কেতেং প্ৰাৰ্থনা কৰ প্ৰাৰ্থনা কৰিব নাজানো প্ৰাৰ্থনা কৰ প্ৰাৰ্থনা গাব নাজানো কিবা এটা গান ৰাধে চমৎকাৰ কি গাইছ স্কুলত যে গাইছিলি তুমি চিত্ৰ প্ৰভু মোৰ লগতে যে নাৰায়ণ সন্মুখতে নাৰায়ণ ইহঁতৰ গাত বাবা ভালকে লংডিগ্ৰেড পাইছো প্ৰভু মই চিনেমা বনাই ভিক্ষাৰী হৈ গ'লো ব্ৰইলাৰ মাংসৰ ব্যৱসায় কৰিহে ঘৰ সংসাৰ চলাই আছো বৰ দিয়ক প্ৰভু বৰ দিয়ক হেৰ' মৰ্ত দেখাৰ কথা আছে নহয় কৰ্মই ধৰ্ম বুজিছ কৰি যা কাম কৰি যা কামত একো লাজ নাই বুজিছ কৰি যা কেতেন ছাৰ শুনিছ ভগৱানৰ বাণী শুনিছ হা ঐ সেৱাল মই নাৰদক ধৰো আপুনি বাবাক ধৰক ধেমালি বাদ দে মোক চিনি পোৱা নাই মই সেই কুকুৰা গাঁৱৰ নন্দ আৰু এইটো কন্দৰ্প এইটো বুজিছ কালি মধু গাঁৱত ভাওনা আছিল ভাওনা সোনকালে শেষ হ'ল তেনেতে থানেশ্বৰ চিপাহীয়ে আহি পেলাই দিলে নহয় ৰামৰ ফুল বটল এটা দিলোঁ দুইটাই মাৰি লৈতো অৱস্থা নাই ৰাতিডাল খেৰৰ মেজি এটাৰ ওপৰতে দুইটা শুই থাকিলোঁ ৰাতিপুৱা যেতিয়া তোৰ সেই বেলি উঠিছে নিচা ফাটিলত খাল ডোং পাৰ হৈ কেনেকৈ এইখিনি পাইছোঁ ভগৱান জানে বুজিছ নহয়নে বাৰু ইয়াকে শুন বাইদেউ সেইটো দেখোন ড্ৰেছ দোকানী কুমুদ কুবাকুবিকে আমাৰ এইপিনে আহিছেচোন হয়তো আমাকে বিচাৰি আহিছে নেকি তহঁত দুটা বৰ বেহুদা মানুহ দেই তহঁতক মই কৈছিলোঁ নাই মই কৈছিলোঁ যে তহঁতক ৰাতিয়ে যদি ড্ৰেছ ঘূৰাই দিব পাৰ তেতিয়াহ'লে নে আৰু আজি মোৰ ভাওনা আছে বুলি কৈছিলোঁ নাই নিকামূলত মোৰ আজি ভাওনা আছে তহঁত বৰ বেহুদা মানুহ কিন্তু দেই ড্ৰেছ খোল এতিয়া ড্ৰেছ খোল তই মই কৈছিলোঁ নাই তোৰ মোৰ ভাওনাত মানুহ ৰখি আছে আহি পেলাই মহাদেৱ ওলাইছে খোল এতিয়া খোল ৰাতি হ'লে মহাদেৱ এতিয়ালৈকে ড্ৰেছটো দিব হোৱা নাই খোল ড্ৰেছ খোল এতিয়াই খোল মই লৈ যাব লাগে এতিয়া খোল ৰচোন আৰে মোৰ দোকানত মানুহ ৰখি আছে তহঁতকতো কালিয়ে কৈছোঁ মই এতিয়া ড্ৰেছ খোল বুলি ক'লে এতিয়াই খোল কি চাই আছো খোল এতিয়াই খোল এনেকে খুলিব নোৱাৰো নহয় এনেকেই খুলিব লাগিব খোল মই কৈছোঁ ৰাতিয়ে দিব লাগিব বুলি তহঁতক খোল ড্ৰেছ খোল কি
চাই আছো? খোল ড্ৰেছ খোল, এতিয়া ড্ৰেছ খোল। মই তহঁতক কালিয়ে কৈছো নে মহাদেৱ, ৰাতি হলে মহাদেৱ, দিনত হলে মাল খাই ফিটিং। মই কৈছো নিকামলত মোৰ ভাওনা আছে, ৰাতিয়ে ড্ৰেছ দিবি বুলি। খোল খোল ঐ, তই খোল। এইখন মোৰ ৰাতি গোটেইকেইটা ফিটিং। তোৰ ড্ৰেছ খোল, তোৰ ড্ৰেছ খোল। মই এতিয়া লৈ যাব লাগিব। খোল। কি কৰিছে কাণ্ড জ্ঞান নাই নোহোৱা মানুহ এইবিলাক মানে একদম মদ খাই পেলাই ভাওনা কৰে ইহঁতে। হা খোল খোল ড্ৰেছ খোল, ড্ৰেছ খোল। কুমুদ ঐ এইটো খোল, এইটো খোল। খোল খোল। তই কিন্তু এইটো বৰ ভাল কাম কৰা নাই দেই। তহঁতক মই আগতেই কৈছো যে ৰাতিয়ে ড্ৰেছ ঘূৰাই দিবি। ক'ত আছিলে ৰাতিটো? হা এইখন দে, এইখন মোৰ এইখন তোৰ, এইখন নালাগে দা। নে এই ডালো নে ভাড়া দিবলৈ খবৰ নাই, ৰাতি মাল খাই ফিটিং। ক'ত পৰি আছিলে ৰাতিটো? এনে এনে নকবিচোন। দে দে বিনা দে, বিনা দে। ৰাম একে ৰাতি হলে সদায় শিৱ। হৰ হৰ মহাদেৱ। মাৰিও নেকি? দে আৰু কিবা আছে নেকি? চুলি দে চুলি দে, চুলি দে, চুলি খোল। একেবাৰে গোটেইকেইটা মানুহ আহি ৰখি আছে দোকানত, সিহঁতক মই কৈছিলো হা ৰাতিয়ে ঘূৰাই দিবি তেতিয়াহ'লে ড্ৰেছ পাবি। কোনো কাণ্ড জ্ঞান নাই। এতিয়া মোৰ সেই মানুহ ৰখি আছে নিকামলৰ, বালৰ ভাৱৰীয়া তহঁতে হা ভাৱৰীয়া কৰিব আহিছো। কোনো কাণ্ড জ্ঞান নাই, মদ ভাং খাই পেলাই ভাও কৰিবলৈ। সেইকাৰণে মই ড্ৰেছৰ বিজনেছ বাদ দিম এতিয়া। কনপ কি কয় এতিয়া? আমাৰ হ'ল অৱস্থা এয়া, ঘৰলৈ কেনেকৈ যাওঁ বুজিছ? মানুহ জীৱনত দুবাৰ নাঙঠ হয়, আমি 3বাৰ হ'লো। কাৰণ আমি সংস্কৃতি ৰক্ষা কৰা ঠিকাদাৰ যে, সেইকাৰণে 3বাৰ নাঙঠ হ'বলগীয়া হ'ল বুজিছ। ব'ল এনেকেই ঘৰলৈ যাওঁ ব'ল। ৰচোন ৰ সত্যেনে মোৰ মনলৈ কথা এটা আহিল। গুৰু দুজনাৰ এই ভাওনা হ'ল অনুপম সৃষ্টি। আমি এই সৃষ্টিত আঘাত সানিছোঁ, আৰু দাস্য ভাৱ নাই আমাৰ মনত। মদ ভাং এইবোৰ খাই এই সৃষ্টিত, এই কৃষ্টিত আমি আঘাত সানিছোঁ। আৰু সেইকাৰণেই গুৰুজনাৰ এই মহান সৃষ্টিত অপমান কৰাৰ বাবেই ঈশ্বৰে আমাক এই অৱস্থা কৰিলে বুজিছ, নাঙঠ কৰিলে। ঐ ব'ল, বতৰটো দেখোন ক'লা হৈ আহিছে, বৰষুণ আহিব যেন পাইছোঁ। ঘৰলৈকে যাওঁ ব'ল, ব'ল ঘৰলৈকে যাওঁ। অপৰাধ বিনা